প্ৰতিবাদ কৰিছোঁ অসম বায়ু ৰিফাইনাৰী ঠিকাদাৰ সন্থাই প্ৰতিবাদ কৰিছোঁ যে আমি ইয়াতে কাম কৰিছিলোঁ প্ৰায় আজি 1.5 বছৰ দিন ধৰি কাম চলাই আছোঁ আমি ঠিকাদাৰখিনি কাম চলাই থকা বঞ্চালমৰ কোম্পানীটোৰ পৰা আমি যথেষ্ট বহুত ঠিকাদাৰে আমি পইচা পাওঁ লগতে আমি টুৰ্নামেণ্টৰ পৰা আমি পইচা পাওঁ আমি সন্থা বিষয়ববীয়াসকলে পইচা পাওঁ তেনে ক্ষেত্ৰত আমি পইচা নোপোৱাৰ কাৰণে আজি আমাৰ প্ৰতিবাদ হৈছে আৰু ABIPL কৰ্তৃপক্ষ আহি তেওঁলোকে আমাক জনাইছে যে 2 দিন সময় লৈছে 2 দিন সময়ৰ পিছত আমাৰ যিখিনি আমি প্ৰাপ্য আছে আমাৰ ঠিকাদাৰখিনি সেই প্ৰাপ্যখিনি তেওঁলোকে যোগান ধৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে ABIPL কোম্পানীয়ে আপোনাৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে কিন্তু সহানুভূতিখিনি অলপ কম পাওঁ সেয়েহে তেওঁলোকে আজি আহি নিয়াৰিকৈ কৈছে যে আমি অহা 2 দিনৰ ভিতৰত সকলো সমস্যাখিনি সমাধান কৰি দিম বুলি কৈছে তেতিয়াহ'লে আমি অসম বায়ু ৰিফাইনাৰী ঠিকাদাৰ সন্থাই আমি গণতান্ত্ৰিকভাৱে কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম